হাই ফ্ৰেণ্ডছ, মই জিমিয়ে আকৌ এবাৰ আপোনালোক সকলোকে পংখিকাজ ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, আমাৰো ভালেই। এতিয়া সময় হৈছে আবেলি 2টা আৰু মই আজি ভ্লগটো এতিয়াহে আৰম্ভ কৰিছোঁ। ৰাতিপুৱাৰ পৰা কৰিম বুলিও কৰিবই পৰা নহ'ল, কাৰণ আজি আমাৰ ঘৰত সত্যনাৰায়ণ পূজা পতা হৈছে। আমি এই পূজাভাগ বছৰি পাতোঁ আৰু ভাবিলোঁ আজি সত্যনাৰায়ণ পূজাভাগ আপোনালোকক অকণমান দেখুৱাম যিমানখিনি পাৰোঁ। আৰু সত্যনাৰায়ণ পূজাটো আপোনালোকে জানেই সন্ধিয়াই পতা হয়, সেয়েহে সন্ধিয়াটো বাৰু অলপ ব্যস্ততাৰ মাজে পাৰ হৈ যাব। মই যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ যত্ন কৰিম। আপোনালোকে চাই থাকিব। তেতিয়াহ'লে ব'লকচোন, পূজাৰ কাম প্ৰায় আয়োজন হৈছে আৰু আপোনালোককো যিমান দূৰ পাৰোঁ মই দেখাই থাকোঁ। আৰু যদি আজি আমাৰ পূজাভাগ চাই ভাল লাগে, লাইক এটা নিশ্চয় কৰিব, কমেণ্ট কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে ব'লকচোন আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ। পূজাৰ কাম আৰম্ভ হৈছে আৰু সেয়েহে পদূলি বাটতো চাকি দুগছ জ্বলাই লওঁ আৰু আপোনালোককো আজি পূজাভাগ দেখাই থাকিম, আপোনালোকে চাই থাকিব। মই এতিয়া চাকি দুগছ জ্বলাবলৈ আহিছোঁ পদূলি বাটত। বনাই আছে ঘোল, কলখিনি চলা হ'ল এয়া, আৰু বহুতখিনি কাম বাকী আছে, আপোনালোকক দেখাই থাকিম গোটেইখিনি সম্পূৰ্ণ হ'লে। গৰম কেনেকুৱা পৰিছে পেমাদা? এয়া আমাৰ লেলাই সহায় কৰি আছে পেমাদাৰ লগত। এয়া মিঠাই ভগাই আছে আমাৰ বৌয়ে। আপোনালোকক আমাৰ আগৰ ভিডিঅ'ত বৌক দেখাইছিলোঁ ভোট দিবলৈ আহোঁতে। আজিও আহিছে বৌ তেজপুৰৰ পৰা, কামত লগাই দিছোঁ বৌক। পূজালৈ আহিছে, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। সন্ধিয়াৰ লগে লগে পূজা আৰম্ভ হ'লেই আৰু মোৰ ভতিজাটোৱে বামুণৰ লগত পূজাত বহিছে। কর্ম সংস্থাপনা শ্রীবৃদ্ধি সর্বশুভ নিবৃত্তিশন মনোভীষ্ট সিদ্ধিপূর্বক যথাসম্ভব বার্ষিক শ্রী শ্রী সত্যনারায়ণ দেবতা সুপ্রীতি কামনায়া যথালভ যজ্ঞ উপাসার রেবাখণ্ডীয় সবরিবেশ
ওম বিষ্ণু সর্ব মঙ্গল মঙ্গলে আমাৰ পংখী আকৌ এবাৰ গা ধুই ল'লে, গৰম লাগিছে বোলে ন। ৰেডি হৈ গ'ল পূজালৈ। এইটো কাজু আহি গ'ল, এইটো ৰেডি হৈ গ'ল। গামোচা এখন লৈ লোৱা আকৌ। কাজু লোৱা, হাই কোৱা ফ্ৰেণ্ডক আজি আমি ৰেডি হৈ গ'লোঁ ন। শ্ৰীৰাম লক্ষণ বন্ধু ৰাৱণ নিধন বৰদৰে প্ৰণামহো সত্যনাৰায়ণ কলিযুগে সত্যনাৰায়ণ অৱতাৰ দৰিদ্ৰ ব্ৰাহ্মণ হন্তে পৰ্যন্ত প্ৰচাৰ পূৰ্ব কাশীপুৰে এক ব্ৰাহ্মণ আছিল অন্নবসে নুজুৰন্তে ভিক্ষা মাগি নিজে নিজে সেই ভিতৰে কৰিয়া মাঘন পুত্ৰ দ্বাৰা বন্ধুগণ কৰই পালন একদিনা সেই ভিতৰে ভিক্ষা বজাইছে সত্যনাৰায়ণ সংগে দেখা বইলা পথে প্ৰসন্ন ভয়ন্ত তান অতিৰ ঈশ্বৰ জিগাহিলা কৈদাহ তুমি বিপ্ৰবৰ ব্ৰাহ্মণে বলন্ত ভিক্ষা মাগিবাক যাওঁ দৰিদ্ৰ ব্ৰাহ্মণ আমি ভিক্ষা মাগি খাওঁ তাৰবাণী শুনি দয়া ভৈলা নাৰায়ণ উপদেশ দিওঁ এক এইজন ভকত ৰেডি হৈ গৈছে, বহি আছে। যেনে আমাৰ বাইদেউ এয়া মিঠাই বিলাই আছে, মই চাহ বনাই আছোঁ। এইখিনিও আপোনালোকক এপাক দেখাই দিলোঁ। কুহুমীয়া গৰম পানী খায়, কোনে খায়? এইফালে চোৱা। দীপ্তি এফালে চোৱা। সকলোৱে চিনি পাওঁ ন দীপ্তি বুলি।